নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা মিনি ব্লগলৈ আৰু আজি আছিল আমাৰ 4th চেমৰ সেশনাল এক্সাম আৰু আজি লাষ্ট এক্সাম আছিল সেইকাৰণে সবৰে ফূৰ্তি আৰু আমি গৈ পেলাই ফটো ফটো উঠি ললো আৰু এক্সাম দি মেলিয়া ওলাই আহিলো আৰু ঘৰলৈ আহি মেলি মই মেগী বনাই ললো যেহেতুকে ঘৰত মা নাছিল স্কুললৈ গ'ল মা সেইকাৰণে মই মেগীকে বনালো আৰু মেগী বনাই আমি ধুনীয়াকৈ খাই মেলি ললো আৰু এই জোপা হৈছে আমাৰ ঘৰৰ আম আৰু আপোনালোকৰ লাগিছে নে বাৰু ক'বচোন আৰু আমজোপা এই সৰুতে এতিয়া বহুত লাগে কিন্তু পতাহ দিলে পিছত গোটেই আম সৰি যাব বৰ বেয়া লাগে ন এনেকুৱাত আৰু আপোনালোকৰ বিহুৰ আয়োজন কেনেকুৱা চলিছে এবাৰ কমেণ্ট কৰি জনাবচোন আমাৰ পিছে পিঠা পনা বনোৱা হয় নে বাৰু হ'লে দে মই দেখুৱাম আৰু বাকি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু লাইক সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু মই ভিডিঅ'বোৰ ৰেগুলাৰ দিব চেষ্টা কৰিম বাই